বন্ধুসকল, বৰ্তমান সময়ত অম্বুবাচী মেলাক লৈ সকলোৰে মাজত উখল মাখলৰ সৃষ্টি হৈছে। অহা 23 জুনৰ পৰা 3 দিনলৈ বন্ধ থাকিব মাৰ দুৱাৰ। 22 জুনৰ দিনা 1:40 প্ৰবৃত্তিৰে 23, 24 আৰু 25 জুনত 3 দিনৰ বাবে বন্ধ থাকিব মাৰ দুৱাৰ। 26 জুনৰ পৰা 6 বজাত দৰ্শনাৰ্থীৰ বাবে মাৰ দুৱাৰ মুকলি কৰা হ'ব। বন্ধুসকল, আপুনি অম্বুবাচী মেলাৰ কিয় পালন কৰা হয় জানেনে? যদি আপুনি অম্বুবাচী মেলাৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। অম্বুবাচী হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। জনবিশ্বাসৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰীৰ ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। অম্বুবাচীৰ প্ৰথম 3 দিন চোৱা, চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়। অম্বুবাচী সমগ্ৰ উত্তৰ পূব ভাৰততে পালন কৰা হয়। অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয়। এই সময়ছোৱাত হিন্দু মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে। ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত মাটিত কোনো ধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰীৰ লগতে লোহাৰ সামগ্ৰী ৰখা নহয়। অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচী সময়ত সংগতি ৰাখি শক্তি পূজাৰ স্থানসমূহ আদিত আয়োজন কৰা এক উৎসৱ। অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰা দৰ্শকে দেৱীৰ দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলা আহাৰ গ্ৰহণ কৰে। চোৱাৰ কেইদিন সৰ্পভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে সিঘৰলৈ ফল আগবঢ়াই প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই 3 দিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰত ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তলৈ আগবঢ়ায় ৰক্তবস্ত্ৰ। পুৰুষে এই ৰক্তবস্ত্ৰ সোঁহাত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰ্ণ হয় বুলি কোৱা হয়। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু ইয়াৰ পৰা কিবা যদি নতুন কথা শিকিব পাৰিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।